নমস্কাৰ কেৱল কামেশ্বৰ বড়ো চেনেলত সকলোকে স্বাগতম জনাইছোঁ। হয়তো আপোনালোকে ক্লিপটো চাই নিশ্চয় বুজি পালে কাৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। গতিকে পৰহি দিনা যিটো কাৰ্বি আংলঙত যিটো ঘটনা ঘটি গ'ল, খুব দুখৰ বিষয়। কাৰণ আমিও নিবিচাৰোঁ এনেকৈ এটা যাতে ইমান ডাঙৰ এটা কাণ্ড হৈ যায়, যাতে এনেকুৱা এটা ঘটনা ঘটি যায়। পোনপ্ৰথমে মই আমাৰ কাৰ্বি ভাইসকলকো মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে যে এনেকুৱা আমি ইমান ভয়ংকৰ এটা কৰিব নালাগে। গতিকে পিছ হিচাপে আমি ধৰ্ণা কৰিব লাগে, কিবা সলিউশ্যন একো নহয়। গতিকে পোনপ্ৰথমে আপোনালোকক অনুৰোধ জনাওঁ। আৰু তাতে দুই পক্ষৰ আমাৰ কাৰ্বি ভাইৰো আৰু লগতে আমাৰ বিহাৰী সম্প্ৰদায়ৰ এজন মৃত্যুবৰণ কৰিছে বুলি গম পাওঁ, আৰু কাৰ্বি সম্প্ৰদায়ৰ আমাৰ এজন মৃত্যুবৰণ বুলি কোৱা খবৰ পাইছোঁ। কিন্তু পোনপ্ৰথমে সেই দুজন সিহঁতৰ যিখিনি দুখ পাইছে, যিকেইজন নিহত হৈ গ'ল, সিহঁতৰ বাবে পোনপ্ৰথমে মই ভগৱানৰ ওচৰত যাতে সিহঁতে চিৰশান্তি পায় সেয়ে মই কামনা কৰিছোঁ। কিন্তু কথাটো হ'ল, এই যিটো কাণ্ড হ'ব পালে মেইন কাৰণ ক'ত, ভুলটো ক'ত? সিহঁতে ইমান দিনৰ পৰা ধৰ্ণা কৰি আছে, এই চৰকাৰখনে কিয় কাণসাৰ দিয়া নাই? প্ৰথমতে মই পোনপ্ৰথমে চৰকাৰখনে জগৰীয়া বুলি মই ভাবোঁ, সকলো ৰাইজে ভাবিছে। কাৰণ এটা যিখিনি PGR VGRত যদি ইলিগেল ইনক্ৰ'জাৰ সোমাই তাত যদি দখল কৰি আছে, সেইটো চৰকাৰৰ দায়িত্ব। কিন্তু চৰকাৰে কৈছে হাইকোৰ্ট কৰি থৈছোঁ, সেইটো জাজমেণ্ট অহা নাই হাইকোৰ্টত। এখন জাজমেণ্ট ভেৰিফাই হ'বলৈ যদি ইমান দিন লাগেনে? তাত নিশ্চয় কিবা কাৰণ আছে। এটা যদি জাজমেণ্ট ভেৰিফাই হ'বলৈ ইমান দিন লাগে, তেন্তে আমাৰ সৰু সৰু কেছবোৰ জাজমেণ্ট হ'বলৈ কিমান দিন লাগিব? গতিকে এইটো এটা যদি PGR VGR যদি জাজমেণ্টত যদি ইমান দিন লাগিলে, যদি ইমান দিন 2-3 বছৰ লাগিছে, তাতকৈ দুৰ্ভাগ্যজনক আৰু কি হ'ব পাৰে? তাততো নিশ্চয় ৰাজনৈতিক ষড়যন্ত্ৰ নিশ্চয় থাকিব। কিন্তু কথাটো হ'ল আমাৰ মনোভাৱ, যিটো PGR VGR হয়তো হিন্দীভাষী, হয়তো সেইটোত সম্প্ৰদায়ৰ বেলেগ হ'লে হয়তো ইমিডিয়েট ইভেকশ্যন নটিফিকেশ্যন ওলাই গ'ল হয়। হয়তো আমাৰ সন্দেহ, হয়তো হিন্দীভাষী থকাৰ কাৰণে তাত হয়তো ইমিডিয়েট নটিফিকেশ্যন ওলোৱা নাই। আৰু PGR VGRত যোনেই নহওক ইভেকশ্যন, তাত অসমৰ মানুহৰ ইভেকশ্যন কৰিবলৈ চৰকাৰৰ অধিকাৰ আছে প্ৰথমতে। কিন্তু কথাটো হ'ল, তাত যিটো সংঘটিত হৈ গ'ল, তাৰপিছত যিটো বিহাৰী সম্প্ৰদায়ে আমাক অসমৰ ভূমিপুত্ৰক আমাৰ কাৰ্বি ভাইসকলক যিটো এটা ধৰ্ণা দিয়া শুনিলোঁ, কাৰ্বি চাইনিজ গো বেক কোৱাৰ, কিন্তু খুব দুখ লাগিল, খুব মানে দুখ লগাৰ কথা। কাৰণ আমাৰ অসমতে বহিৰাগত আহি আমাক আজি অসমৰ ভূমিপুত্ৰক আমাক কাৰ্বি চাইনিজ গো বেক বুলি ক'বলৈ সাহস পাইছে। কিন্তু আজি কাৰ্বিক কৈছে, কালি বড়োক ক'ব, অহাকালি কোচ ৰাজবংশীক ক'ব, আহোমক ক'ব। তেতিয়া ক'ত সাহস পালে ইমানখিনি? গতিকে ইমিডিয়েটলি আমাৰ অসম চৰকাৰখনে সেই যিকেইজন ধৰ্ণাত এইটো যিটো কাৰ্বি চাইনিজ গো বেক কৈছিলে, সেইকেইজনক ফুটেজ চাই ইমিডিয়েট সিহঁতক এৰেষ্ট কৰিব লাগে, ST SC এক্ট মতে। কাৰণ সিহঁতে ক'ত অধিকাৰ পালে? আৰু এইটো নতুন কথা নহয়, হিন্দীভাষীসকলে আগৰ পৰাই বহুতখিনি ভুল কৰি আছে, বহুতখিনি টাউনত দপদপনি চলাই আছে। আমাৰ খিলঞ্জীয়া যুৱতক হাত তোলে অকণ ভুলৰ কাৰণে সিহঁতে। গোটেই আমাৰ অসমত যিখিনি টাউন চহৰ দখল কৰিব ধৰিছে, কাৰণ আমাৰ অসম চৰকাৰ ভুল আছে ইয়াত। আমি ভাবিব যাওঁ, এই অসম চৰকাৰে যিটো আমাৰ লেণ্ড পলিচিখন কিয় নানে, যাতে অকল অসমৰ খিলঞ্জীয়াৰ মাটি, তাত কোনো ক্ৰয় বিক্ৰয় নচলে অনা অসমীয়াৰ। কিন্তু তাৰ ভুলৰ কাৰণে আজি কিন্তু আমি আজি হয়তো সন্মান ল'ব লাগিব। কিয়? আমাৰ যিটো গোপীনাথ বৰদলৈ প্ৰথমজন অসমৰ CM আছিলে, সিখিনি কিমান কাম কৰি থাকিছে অসমৰ কাৰণে, 6 শ্বেডিউল হওক, ট্ৰাইবেল বেল্ট ব্লক। কিন্তু আজিৰ এই আমাৰ মুখ্যমন্ত্ৰীসকলে সেইখিনি কাম কৰিব পৰা নাই। নিজকে দাদাগিৰি দেখাব পাৰিব, কিন্তু সেইখিনি যিখিনি গোপীনাথ বৰদলৈ
ছাৰে কৰি গ'ল সেইখিনি বৰ্তমানৰ CM কোনো কাম কৰিব পৰা নাই গতিকে ভাবিবই পৰা নাই সেইখিনি কথা গতিকে অনুৰোধ কৰোঁ আপোনালোকে সজাগ হওক অসমৰ জনগণৰ স্বাৰ্থৰ হৈ কাম কৰক অসমৰ ভূমি ৰক্ষা কৰক আপোনালোকে কিবা এটা লেণ্ড পলিচি আনি হ'লেও এই অসমৰ ভূমিখনত এতিয়াও সময় আছে যাতে ভূমিপুত্ৰ পায় আজি ভূমিপুত্ৰক বিহাৰী সম্প্ৰদায় আহি কিছুমানে আমাক কাৰ্বি চাইনিজ গো বেক ক'বলৈ সাহস পাইছে কাৰণ আমাৰ অসমৰ মানুহে কোনোবা বিহাৰত যাই কিনি ইলিগেল লেণ্ড ইনক্ৰচ কৰিছে নেকি কোনোবা দখল কৰিছে নেকি কোনোবা ডেমোগ্ৰাফিক চেঞ্জ কৰিছে নেকি কিন্তু আমাক অসমক ভূমিপুত্ৰক গোটেই বাহিৰৰ অনা অসমীয়া আহি ডেমোগ্ৰাফিক চেঞ্জ কৰি দিছে কিন্তু আমি আজিও বুজিব পৰা নাই কিন্তু আমাৰ ভৱিষ্যতত প্ৰজন্মই ইমান কষ্ট পাব সেয়া ভাবিব নোৱাৰিব হয়তো আমাৰ এদিনত অসমৰ CM বহিৰাগত হৈ বহিব এতিয়াই যদি সজাগ নহয় গতিকে সেয়ে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু যিকেইজন এই যে কাৰ্বি চাইনিজ গো বেক কোৱা সেইকেইজনক ইমিডিয়েট এৰেষ্ট কৰিব লাগে সিহঁতক জেলৰ হাজতলৈ প্ৰেৰণ কৰিব লাগে সেই মই অনুৰোধ জনাইছোঁ চৰকাৰলৈ আৰু এই যিটো প্ৰব্লেম PGR VGR ইমিডিয়েট যাতে চৰকাৰখনে এইখন স্থায়ীভাৱে সমাধান কৰে যাতে প্ৰব্লেম আৰু য'ত ইলিগেল ইনক্ল'জাৰ হয় তাত ইভেকশ্যন কৰক চৰকাৰে কিন্তু অকল কিছুমান সম্প্ৰদায়ক লক্ষ্য কৰি কিনে ইভেকশ্যন কৰি থাকিলে এইখন চৰকাৰ কেতিয়াও খিলঞ্জীয়াৰ হেৰিত নহ'ব স্বাৰ্থত বিৰোধে হ'ব কাৰণ আমি খিলঞ্জীয়া মানুহ খিলঞ্জীয়া সদায় ইণ্ডিপেণ্ডেণ্ট আমি থাকিব বিচাৰোঁ আমাৰ খিলঞ্জীয়াৰ সদায় আমি অসমৰ আমাৰ কালচাৰ লেংগুৱেজ আমি বচাই ৰাখিব বিচাৰোঁ কিন্তু আমাক যদি কোনোবা বহিৰাগত আহে যদি আমাৰ ডেমোগ্ৰাফিক চেঞ্জ কৰে আমাৰ আঘাত লাগে আমি কাৰো বিহাৰী সম্প্ৰদায়ৰ বিহাৰত যাই কিনে আমি ক'তো বেলেগ গোৱা বেংগলোৰ যাই ডেমোগ্ৰাফিক চেঞ্জ কৰা নাই কিন্তু দুখ লাগে আৰু আপোনালোকৰ বিহাৰত আপোনালোকৰ CMে ডেভেলপমেণ্টৰ কাম কৰিব লাগে আজিকালি সেই ডেভেলপমেণ্টৰ কাম নকৰাৰ কাৰণে আমাৰ বাকী জনসাধাৰণ ইয়াত আহিবলৈ গৈছে আমাৰ অসমৰো মানুহ বাহিৰত যাবলগীয়া আছে এইখিনি CM আমাৰ MLA সমূহে আমি লক্ষ্য কৰিব লাগে গতিকে আমাৰ যাতে যুৱক প্ৰজন্মক যাতে কেনেকৈ এংগেজ কৰিব ৰাখিব লাগে গতিকে সেইখিনি ক'লোঁ গতিকে খুব দুখৰ বিষয় পুনৰবাৰ ক'লোঁ আমাৰ কাৰ্বি ভাইসকলকো যাতে ইমান উত্তেজিত নহ'ব খুব শান্তি হিচাপে ধৰ্ণা কৰক আলোচনা কৰক যাতে ইমান এনেকুৱা হ'ব নালাগে দোকান চোকান জ্বলাই দি ধ্বংস কৰিব নালাগে মানে আলোচনাৰ মাজতে যাতে আইনখনো হাতত ল'ব নালাগে সিহঁতৰ বিহাৰী সম্প্ৰদায়ৰো এজন নিহত হৈছে আমাৰ কাৰ্বি সম্প্ৰদায়ৰো এজন নিহত হৈছে তেখেতসকলৰ যাতে আত্মা শান্তি পায় সেই কামনা কৰোঁ কিছুমানে আমাৰ ইউটিউবাৰে এই যিটো জেগাত যাই কিনি কিছুমানে ভিডিঅ' বনাইছে সিহঁতে কি কৈছে যে বিহাৰীসকলে বিহু পাতে ৰাস পাতে কোনো ৰাস বিহু পাতিলেই সি অসমীয়া খিলঞ্জীয়া হৈ নাযায় হয় না নহয় গতিকে অসমৰ খিলঞ্জীয়াই হয় আমি অসমৰ মানুহ বিহাৰত যাই কিনি বিহাৰৰ কালচাৰ লৈ গ'লে আমি বিহাৰী হৈ নাযাওঁ গতিকে সেইখিনি খুব ভাবিব লাগে আৰু আমি বিহাৰী জাতিটোক তুচ্ছ তাচ্ছিল্য কৰা নাই যাতে যিকেইজন এই ধৰ্ণাত যাতে আমাৰ ট্ৰাইবেল ভূমিপুত্ৰ যাক কয় ইণ্ডিজিনাছ পিপলক যাতে এনেকুৱা পুনৰবাৰ যাতে নেক্সট নকৰে সেইবাবেই এই টপিকটো বনালোঁ আৰু আমাৰো জাতিৰ চেণ্টিমেণ্ট আছে আমাৰো অসমখনত আমাৰ মৰম আছে চেনেহ আছে আমাৰ এই অসমৰ বাবে আমাৰ অসমৰ যোনেই নহওক জাতি যদি কষ্ট পায় আমিও আঘাত পাম সেয়ে এই টপিকটো বনালোঁ সদশেষত কিবা ভুল ভ্ৰান্তি হৈছে যদি নিশ্চয় ক্ষমা মাৰ্জনা পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ